হেল্ল' বন্ধুসকল, আজি শিকাম হাউ টু ইনভেষ্ট ইন দ্য শ্বেয়াৰ মাৰ্কেট। অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰিব পাৰি সেইটোৰ বিষয়ে আজি জানিম। তো শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ হ'লে প্ৰথমে লাগিব সিলেক্ট এ ৰিটেবল ব্ৰকাৰ। অৰ্থাৎ প্ৰথমে আমাক এটা ব্ৰকাৰ সিলেক্ট কৰিব লাগিব। ব্ৰকাৰ যেনেকুৱা আপোনালোকে নাম শুনিছে, এঞ্জেলন, ব্ৰকাৰ, তাৰপিছত জিৰোদা, আপষ্টক্স, তাৰপিছত আপোনাৰ গ্ৰোথ, মতিলাল ওছাৰ, এনেধৰণৰ বহুত ব্ৰকাৰ আছে। এই ব্ৰকাৰবিলাকত আপোনাৰ যিকোনো এটা সিলেক্ট কৰি তাত আপোনাৰ কি কৰিব লাগিব, ডিমেট একাউণ্ট খুলিব লাগিব। ডিমেট একাউণ্ট খোলাৰ পিছত আপোনাৰ এতিয়া ডিমেট একাউণ্ট খুলিবলৈ হ'লে আপোনাক কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ডকুমেণ্টবিলাক আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, আৰু এটা আপোনাৰ লাগিব কি বেংক একাউণ্ট। এই তিনিটা বস্তু হ'লে আপোনালোকে ডিমেট একাউণ্ট খুলিব পাৰিব। ডিমেট একাউণ্ট খুলিলে তাৰপিছত 1-2 দিনৰ ভিতৰত কি হৈ যাব, আপোনাৰ ডিমেট একাউণ্টটো এক্টিভেট হৈ যাব। যদি আপোনালোকে ডিমেট একাউণ্ট খুলিব বিচাৰে দেন কমেণ্ট কৰিব, মই আপোনালোকক ডিমেট একাউণ্টটো খুলি দিম। তাৰপিছত কৰিব লাগিব এই ডিমেট একাউণ্টত আপোনালোকৰ ফাণ্ডছ এড কৰিব লাগিব। ফাণ্ডছ এড কৰাৰ পিছত তাৰপিছত কি কৰিব লাগিব, চুজ দ্য ষ্টক টু ইনভেষ্ট। তাৰপিছত আপোনালোকক কি কৰিব লাগিব, ষ্টক সিলেক্ট কৰিব লাগিব। মাৰ্কেটত বহুত ধৰণৰ ষ্টক আছে, যেনেকুৱা ধৰা যিমান কোম্পানীবিলাক আছে, টাটাৰ ষ্টক পাব, তাৰপিছত এক্সিছ বেংক, ICICI বেংক, যিমান কোম্পানী আছে মাৰ্কেটত লিষ্ট কৰা, এই কোম্পানীবিলাকৰ যিবিলাক ৰিজাল্ট ভাল, মাৰ্কেটত ডিমাণ্ড আছে, তেওঁলোকৰ পৰা ব্ৰকাৰত গৈ আপোনালোকে ষ্টকবিলাক কিনিব পাৰিব। কিন্তু ষ্টকবিলাক কেনেকৈ চইচ কৰিব, কোনটোত ইনভেষ্ট কৰিব, ইয়াৰ নেক্সট ভিডিঅ'ত আমি শিকিম যে কেনেকৈ ষ্টক সিলেক্ট কৰা হয়।